আজি ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা খোলাকৈ কৈ ল'ব বিচাৰিছো সকলো ৰাশিৰেই সদায় ভাল দিন নাথাকে বেয়া দিনো নাথাকে কিছুমান ৰাশিৰ ক্ষেত্ৰত কঠিন সময় দেখিবলৈ পোৱা যায় কোনো ৰাশিৰ ক্ষেত্ৰত সৌভাগ্যৰ দিন দেখিবলৈ পোৱা যায় কিন্তু এই কথাটো আপোনালোকে জানি লোৱা দৰকাৰ আমি ৰাশিফল প্ৰত্যেক দিনে কিয় জানিব লাগে ৰাশিফল প্ৰত্যেক দিনে কিয় শুনিব লাগে যদি আমি আগতীয়াকৈ ৰাশিফলসমূহ জানি লওঁ তেনেহলে আমাৰ সৌভাগ্যৰ সময়ত শুদ্ধ সিদ্ধান্ত ল'ব পাৰো আৰু দুৰ্ভাগ্যৰ সময়ত সাৱধান হ'ব পাৰো প্ৰিয় বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আমি মেষ ৰাশি চাওঁ আজিৰ দিনটো মেষ ৰাশিৰ ক্ষেত্ৰত এক সিদ্ধান্তমূলক দিন হিচাপে তেওঁলোকৰ ক্ষেত্ৰত থাকিব আপুনি নিজৰ ভিতৰত এক এনাৰ্জি অনুভৱ কৰিব যাৰ প্ৰভাৱত আপোনাৰ আজিৰ দিনটো খুব সুন্দৰকৈ পাৰ হ'ব আজিৰ দিনটো শক্তিশালী হৈ থাকিব নিজৰ দেহা বা নিজৰ বডিটো ষ্ট্ৰং হৈ থাকিব কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো নেতৃত্ব ল'ব পাৰিব নতুন আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে এটা কথাত সতৰ্ক থাকিব লাগিব নিজৰ সহযোগীৰ লগত বা সহকৰ্মীৰ লগত মতভেদ হ'ব পাৰে এইটো ক্ষেত্ৰত সাৱধান হৈ থাকিব লাগিব ধন সম্পত্তিৰ ক্ষেত্ৰত অপ্ৰত্যাশিত খৰচ নকৰিব দিনটোত আপোনালোকে ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লোৱা দৰকাৰ আছে প্ৰেম জীৱনৰ ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেম সম্বন্ধত তীক্ষ্ণ অৰ্থাৎ এক শক্তিশালী সময় থাকিব বুলি উল্লেখ কৰিছে নিজকে নিয়ন্ত্ৰণ ৰাখিব অন্যথা আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে গতিকে সতৰ্ক হৈ থকাটো ভাল স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আপোনাৰ মনটো এনাৰ্জি হৈ থাকিব গতিকে আপোনাৰ স্বাস্থ্যও শক্তিশালী হৈ থাকিব আপোনালোকে টোপনিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সময়মতে শুবলৈ খাবলৈ চেষ্টা কৰিব আৰু সময়ত বিশ্ৰাম কৰিবলৈ চেষ্টা কৰিব আপোনালোকে লৰালৰিকৈ কোনো সিদ্ধান্ত নল'ব নহলে আজিৰ দিনটোত বিপদত পৰিব পাৰে আপোনালোকৰ শুভ সংখ্যা হৈছে 9 ভাগ্যৰ ৰং হৈছে ৰঙা ইয়াৰ পিছতে চাওঁ আহক বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো স্থিতিশীল দেখিবলৈ পোৱা যাব কিন্তু আপোনালোকে অলপ চিন্তিত হৈ থাকিব সকলো ক্ষেত্ৰতে আপোনালোকে ধৈৰ্য ধৰি বা দীঘলীয়াকৈ চিন্তা কৰি ৰখি নাথাকিব নহলে আপোনালোকে সৌভাগ্যসমূহ হেৰুৱাবলৈ লগা হ'ব পাৰে গতিকে ভাবি চিন্তি খুব কম সময়ৰ ভিতৰতে সিদ্ধান্ত ল'লে নিশ্চয় সুফলসমূহ পাবলৈ সক্ষম হ'ব কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ শক্তিশালী দেখিবলৈ পোৱা যাব নতুন কাম আৰম্ভ কৰিবলৈ আপোনালোকৰ আজি মন আগবাঢ়িব এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বা আজি গুণীমানী ব্যক্তিৰ পৰামৰ্শ মতে আজিৰ দিনটো আপোনালোকে এটা উপদেশ পাব যাৰ দ্বাৰা আপোনালোকৰ ভাগ্যৰ ওপৰত প্ৰভাৱ পৰিব ধন সম্পত্তিৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া দেখিবলৈ পোৱা যাব আপোনালোকে আজি নিয়ন্ত্ৰণৰ যোগ্য হৈ থাকিব খৰচ কৰাৰ আগতে আপোনালোকে প্ৰয়োজন আছে নে নাই বা আপোনালোকৰ মনটোৱেহে খৰচ কৰিবলৈ কৈছে নেকি এই কথাখিনি নিজকে নিজে সুধি ল'ব আপোনালোকে নিশ্চয় টকা পইচাৰ ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত সাৱধান থাকিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত চাওঁ আহক আজি আপোনালোকৰ দিনটো শান্ত থাকিব আপোনালোকে আজি প্ৰেম জীৱনত কিছু ভুল বুজাবুজি নহ'ব পাৰে যদিও আপোনালোক সাৱধান থকা দৰকাৰ আছে ইজনে সিজনৰ লগত আলাপ আলোচনাৰ মাজত চলিবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ দুৰ্বল অনুভৱ কৰিব ক্লান্তি অনুভৱ কৰিব পাৰে গতিকে আপোনালোকে গধুৰ খাদ্য নাখাব পানী বেছিকৈ খাওক আৰু হাঁহি ধেমালিৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব আপোনালোকক এটা পৰামৰ্শ দি যাওঁ আপোনালোকে যিকোনো কথা আজিৰ দিনটো ৰিস্ক ল'ব পাৰে সকলো সময়তে আপোনালোকে ৰিস্ক লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল আছে আপোনালোকৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া ইয়াৰ পিছত আমি চাওঁ আহক মিথুন ৰাশিৰ ক্ষেত্ৰত মিথুন ৰাশিৰ আজি যোগাযোগ ভিত্তিত আজিৰ দিনটো শক্তিশালী একেটা সময়তে আপোনালোকে বহুত কাম নল'ব নহলে আপোনালোকৰ কনফিউজন সৃষ্টি হ'ব পাৰে যাৰ ফলত আপোনালোকে আজিৰ দিনটোৰ সময়খিনি অনাহকতে নষ্ট হ'ব পাৰে গতিকে সতৰ্ক থাকিব কৰ্মক্ষেত্ৰত আজি দিনটো কমিউনিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ শক্তিশালী দেখিবলৈ পোৱা যাব মিটিং হওক ডিছকাছিং হওক এনে ক্ষেত্ৰত আপোনালোক আগবাঢ়িব পাৰিব নতুন আইডিয়া আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সিদ্ধান্ত আজি ভালে থাকিব ধন সম্পত্তিৰ ক্ষেত্ৰত আজি দিনটো নেচাৰেল দেখিবলৈ পোৱা যাব অনলাইনত আপোনালোকৰ খৰচ বাঢ়িব পাৰে এই ক্ষেত্ৰত সাৱধান থাকিব সকলো সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্ব দিলে আজি দিনটো ভালে থাকিব প্ৰেম জীৱনত চাব গ'লে আজিৰ দিনটো আপোনালোকৰ ভাল থাকিব কথা বতৰা আপোনালোকে ইজনে সিজনৰ মাজত বেছি হ'ব মানে মৰম চেনেহৰ মাজত আজিৰ দিনটো পাৰ হ'ব গতিকে আজিৰ দিনটো মিথুন ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰত ভাল স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'লে ভাল ছ'চিয়েল মিডিয়া বা মোবাইলৰ পৰা কিছু আঁতৰত থাকিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা দেখিবলৈ পোৱা নাযাব এইখিনিতে আপোনালোকক এটা পৰামৰ্শ দিওঁ সকলো কাম কৰিবলৈ চেষ্টা নকৰিব সময়ৰ লগত কাম মিলাই আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ শুভ সংখ্যা 5 আৰু শুভ ৰং হৈছে হালধীয়া ইয়াৰ পিছতে আমি কৰ্ক ৰাশি চাওঁ আহক কৰ্ক ৰাশিৰ ক্ষেত্ৰত আজি দিনটো
অন্তৰ্মুখী দেখিবলৈ পোৱা যাব, অৰ্থাৎ অনুভৱে ভৰা থাকিব। আপুনি আজি সাধাৰণতে গভীৰভাৱে কথা বতৰা সমূহ উপলব্ধি কৰিব। এইটো বেয়া অভ্যাস নহয় যদিও আপোনালোকে এই ক্ষেত্ৰত সাৱধানতা চলিব লাগিব, নহলে মানসিক চাপ বাঢ়িব পাৰে। বহু চিন্তা একেলগে মগজত লৈ ললে নিশ্চয় আপোনালোকৰ মানসিক চাপ বৃদ্ধি হৈ যাব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজিৰ দিনটো আপুনি অলপ কৰ্মৰ ক্ষেত্ৰত আজি অলপ শ্ল' দেখিবলৈ পোৱা যাব। আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ আজি ইনটিউচনটো খুব শক্তিশালী থাকিব। কোনো কাম কৰাৰ আগতে নিজৰ ভিতৰৰ অনুভৱ আপোনালোকে আজি শুনিব লাগিব। সহকৰ্মীৰ লগত শান্তভাৱে কথা বতৰা পাতিব লাগিব। এই ক্ষেত্ৰত সাৱধান থাকিব। ধন সম্পত্তিৰ ক্ষেত্ৰত সাৱধানতাৰ দৰকাৰ আছে, নহলে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। এই সময়ত আপোনালোক সাৱধান হৈ থাকিব লাগিব। ইমোচনেল হৈ আপোনালোকে যিকোনো বস্তুৰ বা যিকোনো ইনভেষ্টমেণ্ট নকৰিব, নহলে আপোনালোকে সমস্যাত পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো বিশেষ দিন হিচাপে আপোনালোকে অনুভৱ কৰিব। আপুনি হৃদয়ৰ পৰা আজি আপুনি প্ৰেম অনুভৱ কৰিবলৈ সক্ষম হ'ব। কনভাৰচেশ্যনৰ পৰা আপোনালোকৰ আজি বিশেষ অনুভৱ থাকিব। যদি আপোনালোকে বহুদিন ধৰি কিবা কথা আপোনালোকৰ প্ৰেয়সী বা আপোনালোকৰ প্ৰেমিক যুগলৰ মাজত ক'বলগীয়া আছে, তেতিয়াহ'লে আজি ক'লে আপোনালোকৰ বুজাবুজি থাকিব বুলি উল্লেখ কৰিছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অলপ বেছি হ'ব পাৰে। অলপ সময় নিজৰ লগত কটাবলৈ চেষ্টা কৰক। গান শুনক, শান্তভাৱে থাকক। শান্ত ঠাইত থাকি মনটো পাতল কৰিবলৈ চেষ্টা কৰক। আপুনি এইখিনিতে এটা কথা গুৰুত্ব দিব, সকলো অনুভৱেই সত্য হ'ব নোৱাৰে। কেতিয়াবা অনুভৱৰ সাল সলনি হোৱাৰ ফলত আমি বিপদত পৰিব পাৰোঁ। সকলো অনুভৱৰ কাৰণেই আমাৰ একোটা শিক্ষা আমাৰ জীৱনত থাকি যায়। গতিকে এই ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব লাগিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। ইয়াৰ পিছতে আমি চাওঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু উপস্থিতিৰ দিন হিচাপে গণ্য কৰিব পাৰিব। আপুনি স্বাভাৱিকভাৱে চেণ্টাৰ অফ এটেনশ্যন হৈ থাকিব পাৰিব। মানুহে আপোনাৰ কথা শুনিব, আপোনাৰ কথা গুৰুত্ব দিব, আপোনালোকৰ সিদ্ধান্ত গুৰুত্ব দিব। কিন্তু আপোনালোকে আজি অভাৰ থিংকিং নহ'ব, নহ'লে আপোনালোকে সমস্যাত পৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপুনি নেতৃত্ব ল'ব পাৰিব। কোনো প্ৰজেক্ট বা দায়িত্বৰ আপোনাৰ হাতলৈ আহিব পাৰে। আপোনালোকে আজিৰ দিনটো পজিটিভ ফলাফল পাবলৈ সক্ষম হ'ব। সহকৰ্মীৰ মতামত আজি আপুনি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ শক্তি বৃদ্ধি হ'ব। ধনৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব আৰু সম্ভাৱনাপূৰ্ণও থাকিব। কিবা নতুন উপাৰ্জনৰ সুযোগ আপুনি লাভ কৰিব আজি পাৰিব, কিন্তু তৎক্ষণাৎ আপোনালোকে আশা নকৰিব, ফলাফলৰ আশা নকৰিব। খৰচৰ সময়ত আপোনালোক পজিটিভ থাকিবলৈ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা মনোযোগেৰে দেখিবলৈ পাব। আপোনালোকৰ লগত আজি সহমত প্ৰকাশ কৰিব। আপুনি অলপ নম্ৰতা দেখাই আপোনাৰ সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্য আপোনালোকৰ আজি এনাৰ্জেটিক হৈ থাকিব, কিন্তু অতিৰিক্ত কাম নকৰিব, নহ'লে আপোনালোক ক্লান্তি অনুভৱ কৰিব পাৰে। বিশ্ৰামো সমানে সমানে ল'ব লাগিব। আপোনাৰ ক্ষেত্ৰত আজি বিশেষ পৰামৰ্শ থাকিল। লিডাৰশ্বিপ মানে কেৱল আগবঢ়া নহয়, অন্যৰ লগত লৈ আগবঢ়াটোৱে লিডাৰশ্বিপ বুলি কয়। আপোনালোকৰ শুভ সংখ্যা হ'লে শুভ ৰং হৈছে সোণালী। ইয়াৰ পিছত আমি চাওঁ কন্যা ৰাশিফল। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে ব্যৱস্থাপনা, চিন্তা আৰু বিশেষ বিশ্লেষণৰ দিন হিচাপে পৰিগণিত হ'ব। আপুনি সৰু সৰু বিষয়সমূহ লক্ষ্য কৰিব লাগিব, যিটো আপোনাৰ শক্তি বৃদ্ধি পোৱাৰ আশা আছে। কেতিয়াবা আপুনি এই সৰু সৰু কথাবোৰ লৈ অভাৰ থিংকিং দেখিবলৈ পোৱা যায়। আপুনি আজি নিখুঁতভাৱে নিজৰ জীৱন পাৰ কৰিবলৈ চেষ্টা কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত ডিটেইলছত আগবাঢ়িব পাৰিব। অন্য যি ভুল কৰে সেই ভুলসমূহ আপুনি আজি অনুভৱ কৰিব পাৰিব, যাৰ ফলত আপুনি নিজৰ ভুল শুদ্ধ বিবেচনা কৰাৰ শক্তি অনুভৱ কৰিব। নিজৰ ওপৰত বেছি গুৰুত্ব দিব পাৰিব। নিজৰ ভুলখিনি আপুনি আঁতৰাই শুদ্ধ ৰাস্তাত যাবলৈ আপোনাৰ আজি সক্ষমতা লাভ কৰিব। ধনৰ ক্ষেত্ৰত আজিৰ দিনটো নিয়ন্ত্ৰণ বা সুৰক্ষিত হৈ থাকিব। আপুনি নিজেই নিজৰ খৰচ পৰীক্ষা কৰিব পাৰিব। অনাহতীয়া খৰচসমূহ আপুনি এৰি চলিব পাৰিব। সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো সকলো কথা আপুনি প্ৰেয়সীৰ লগত খোলাখুলিকৈ পাতিব পাৰিব, বুজাবুজি বঢ়াব পাৰিব। সৰু সৰু কেয়াৰসমূহে আপোনাৰ প্ৰেম জীৱন সুফল কৰি তুলিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আপোনাৰ থাকিব পাৰে, ক্লান্তি বৃদ্ধি হ'ব পাৰে। হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ক্ষেত্ৰত পৰামৰ্শ দিওঁ, পাৰফেক্ট হ'বলৈ চেষ্টা নকৰিব। যথেষ্ট ভাল কথাত গুৰুত্ব দিয়ক, নহ'লে আপোনাৰ ক্ষেত্ৰত কিছু বাধা দেখিবলৈ পোৱা গৈছে। আপোনাৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। ইয়াৰ পিছতো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশি আজিৰ দিনটো বেলেঞ্চ আৰু সিদ্ধান্তৰ গুৰুত্ব দিবলগীয়া দিন।
আপুনি স্বাভাৱিকতে সকলো দিশ মিলাই চলিবলৈ চেষ্টা কৰিব কিন্তু আজি কিছু পৰিস্থিতিত আপোনাৰ অসন্তুষ্টি বা আপুনি সিদ্ধান্ত লোৱাত খেলিমেলি হ'ব পাৰে সকলো খোলাখুলিকৈ আনৰ আগত নকব নহলে আপুনি অসুবিধাত বা বিপদত পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ দুবিধা থাকিব পাৰে দুটা পক্ষৰ মাজত আপুনি নিজকে বিভক্ত কৰিবলগীয়া হ'ব পাৰে লোকে আপোনাক ইমপ্ৰেছন কৰিবলৈ চেষ্টা কৰিব তাত আপুনি ভুল নাযাব নিজে নিজৰ মত স্পষ্টকৈ ৰাখিবলৈ চেষ্টা কৰিব নহলে আপোনাৰ উন্নতিৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে ইয়াৰ পিছত আমি চাওঁ আহক ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত আজি দিনটো মধ্যমীয়া দেখিবলৈ পোৱা গৈছে আয় ব্যয় সমানে আপুনি কৰিব পাৰিব আয়ৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব নহলে উপাৰ্জনৰ সমানে খৰচ বাঢ়ি যাব পাৰে গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব প্ৰেম সম্পৰ্কত আজি আপোনাৰ গুৰুত্বপূৰ্ণ কোনো সৰু বিষয়ৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বুলি কৈছে সৰু হলেও সেই সিদ্ধান্তসমূহে আপোনালোকক সঠিক পথত ৰাখিব বুলি আপোনালোকে আশা কৰিব পাৰে স্বাস্থ্যৰ ওপৰত আপোনালোকে মানসিক দ্বিধা বাঢ়িব পাৰে বুলি কৈছে আনৰ লগত কথা বতৰা শ্বেয়াৰ কৰক আলাপ আলোচনাৰ মাজত দিনটো স্বাস্থ্য নিশ্চয় ভালে থাকিব বুলি আশা কৰিব পাৰে আপোনাক এটাই পৰামৰ্শ দিব পাৰি আজি সকলোকে সুখী কৰাৰ আগতে নিজকৈ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব আপোনাৰ শুভ সংখ্যা হৈছে 6 ভাগ্যৰ ৰং হৈছে নীলা ইয়াৰ পিছত আমি চাওঁ আহক বৃশ্চিক ৰাশিৰ ৰাশিফল আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গভীৰ তীক্ষ্ণ আৰু অন্তৰ্দৃষ্টিৰে ভৰা হ'ব আপুনি অন্য লক্ষ্য নকৰা সৰু সৰু সংকেতবোৰ আপুনি বাহিৰৰ পৰা দেখা সৰু সৰু সংকেতবোৰ আপুনি যদি গুৰুত্ব নিদিয়ে তেনেহলে আপোনাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে সৰু সৰু কামসমূহে মানুহৰ জীৱনত ডাঙৰ লক্ষ্য উপনীত আনিব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব নিজৰ শক্তি বৃদ্ধি কৰিবলৈ হলে সৰু সৰু কথাসমূহত গুৰুত্ব দিব লাগিব সৰু সৰু ভাগ্যই মানুহৰ জীৱন সলনি কৰিব পাৰে ইয়াৰ পিছত আমি চাওঁ কৰ্মক্ষেত্ৰৰ আজিৰ দিনটো হাইডেন অপৰচুনিটি আপোনালোকৰ ক্ষেত্ৰত লুকাই আছে গতিকে আপোনালোকে আজিৰ দিনটো ভাল কৰ্মৰ জৰিয়তে শুদ্ধ সিদ্ধান্তৰ জৰিয়তে সৌভাগ্যসমূহ বুটলি ল'বলৈ আপোনালোকে চেষ্টা কৰিব লাগিব যদি কোনো সমস্যা আহে সাৱধানতাৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব গুপ্ত আলোচনা গুপ্ত পক্ষৰ লগত থাকিবলৈ চেষ্টা নকৰিব যিসকল লোকে আনৰ সমালোচনা কৰে আনৰ গুপ্ত বেয়া চিন্তা কৰে সেইসমূহ মানুহৰ পৰা আঁতৰি থাকিলে ভাল ধন সম্পত্তিৰ ক্ষেত্ৰত আজিৰ দিনটো ৰিস্ক লোৱাৰ আগতে ভালদৰে বিশ্লেষণ কৰিব লাগিব কোনো ডাঙৰ ৰিস্ক নল'ব ডাঙৰ প্ৰজেক্টত হাত নিদিব নহলে সমস্যা হ'ব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত চাপ বা অভাৰ থিংকিং আপোনাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব অলপ সময়ৰ বাবে আপুনি মুড চেঞ্জ কৰিব লাগিব নিজৰ মডিটেশ্যনটো মনত আনিব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখিব লাগিব সকলো কথা প্ৰকাশ নকৰাকৈ আপুনি শক্তিশালী হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব সঠিক সময়ত সঠিক কথা কোৱাৰ গুৰুত্ব আপুনি ল'ব লাগিব আপোনাৰ শুভ সংখ্যা হৈছে 8 শুভ ৰং হৈছে লাল ইয়াৰ পিছত আমি ধনু ৰাশি চাওঁ আহক ধনু ৰাশিৰ আজিৰ দিনটো উদ্যম গতি আৰু নতুন চিন্তাধাৰাৰ দিন হিচাপে পৰিগণিত হ'ব আপুনি একে ঠাইতে ৰৈ থাকিবলৈ নোৱাৰিব কিবা নতুন চেষ্টা কৰিবলৈ আপোনাৰ মন যাব গতিকে এনাৰ্জি আপোনাৰ দেহত দেখিবলৈ পোৱা যাব সকলো কাম একেলগে কৰিবলৈ চেষ্টা নকৰিব সময় আৰু কাম মিলাই লৈ এটাকৈ আপুনি কৰিলে সফলতা লাভ কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত আপুনি নতুন সুযোগ বা নতুন আইডিয়া আপুনি লাভ কৰিব নতুন প্ৰজেক্টত আপুনি আগ্ৰহ দেখুৱাব পাৰিব নিজক সংযম ৰাখক লৰা খেদাকৈ আপুনি কৰ্মৰ ক্ষেত্ৰত আগ নাবাঢ়িব ইয়াৰ পিছত আমি চাওঁ ধনৰ ক্ষেত্ৰত আজিৰ দিনটো নিশ্চিত ফল লাভ কৰিব উপাৰ্জনৰ লগতে খৰচো আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব আপুনি আজি যি উপাৰ্জন কৰিব তৎক্ষণাত আপুনি লাভ নকৰিব এই ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব লাগিব আৰু সেই অনুপাতে টকা পইচা খৰচ কৰি আপোনাৰ হাত খালি নকৰিব এই ক্ষেত্ৰৰ পৰা আপুনি আঁতৰি চলক নহলে আপুনি সমস্যাত পৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি ফ্ৰী বা ওপেন অনুভৱ কৰিব নতুন মানুহৰ সৈতে কথা বতৰা পাতিবলৈ আপুনি সময় পাব নিজকে স্পষ্টবাদী ৰাখিব পাৰিব নিজৰ মনটো সিদ্ধান্তত অটুট ৰাখক কনফিউজ নহব স্বাস্থ্যৰ ক্ষেত্ৰত চাব গ'লে এনাৰ্জি থাকিব আপোনাৰ স্বাস্থ্যত আজি আপুনি ৰিস্ক নললে ভাল ক্লান্তি অনুভৱ কৰিব নহলে অলপ ফিজিক্যালি এক্টিভিটি আপুনি শৰীৰ আৰু মন দুইটাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব ডাইৰেকশ্যন দিলে সাফল্যতা নেদেখায় নিজৰ ডিসিশনৰ ওপৰত গুৰুত্ব দিব লাগিব আপোনাৰ শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে সেউজীয়া ইয়াৰ পিছত আমি চাওঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শৃংখলতা দায়িত্ব আৰু লক্ষ্য এককেন্দ্ৰিত কৰিব পাৰিব আপুনি ধীৰে ধীৰে কিন্তু নিশ্চিতভাৱে আপুনি আগবাঢ়িব পাৰিব আজিৰ দিনটো হয়তো আপুনি আজৰি সময় নাপাব পাৰে আপুনি আজি দিনভৰ বিজি থাকিব পাৰে
বা কিছুমান কাম আপুনি কৰিম বুলি ভাবিও এলাহত হয়তো দিনটো পাৰ হৈ যাব পাৰে। সকলো ৰাশিৰ ক্ষেত্ৰত এনে নহয় বা সকলো জাতক জাতিকাই এনে নহয়। কোনো জাতক জাতিকাই আজি ডাঙৰ ফল পাবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত আপুনি আজি হেভি ৱৰ্ক দেখুৱাব পাৰিব। নিজৰ দায়িত্ব আপুনি পালন কৰি দেখুৱাব পাৰিব। জ্যেষ্ঠ বা বয়োজ্যেষ্ঠসকল বা আপোনালোকৰ বছসকলক আপুনি সন্তুষ্ট কৰিব পাৰিব। আজি আপুনি পজিটিভ ইমপ্ৰেছন আপুনি নিজৰ লগত ৰাখিবলৈ সক্ষম হ'ব। ধনৰ ক্ষেত্ৰত আজি আপোনাৰ সাৱধান আৰু স্থিৰ দুয়োটাই লক্ষ্য ৰাখিব লাগিব। অপ্ৰয়োজনীয় খৰচ আপুনি এৰাই চলিব লাগিব। লং টাৰ্ম প্লেনিং আপুনি সময়ৰ লগত মিলাই ললে ভাল। ছেভিংছ আপুনি কৰিবলৈ চেষ্টা কৰিব লাগিব। খৰচৰ ওপৰত আপুনি গুৰুত্ব ৰাখিব লাগিব। প্ৰেম সম্পৰ্ক আপুনি আজি চিৰিয়াছ অনুভৱ কৰিব পাৰে। সকলো সময়তে ইমোচনেল নহব। সৰু কথা সমূহত আপুনি গুৰুত্ব ৰাখিব যাতে ইমোচনেল হৈ কোনো বাধাৰ সৃষ্টি আপোনাৰ ক্ষেত্ৰত নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ক্লান্তি অনুভৱ কৰিব পাৰে, বিশেষকৈ অধিক কাম কৰাৰ বাবে, যাৰ ফলত আপুনি বিশ্ৰাম আৰু নিজক নিয়ন্ত্ৰণ ৰখাৰ দৰকাৰ আছে। আপুনি আজি পৰিশ্ৰমৰ লগতে সফলতা নিৰ্ধাৰণৰ ক্ষেত্ৰত নিজে গুৰুত্ব দিব লাগিব। শুভ সংখ্যা আপোনাৰ ক্ষেত্ৰত 4 আৰু শুভ ৰং হৈছে নীলা। ইয়াৰ পিছত আমি চাওঁ আহক কুম্ভ ৰাশি। কুম্ভ ৰাশি আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তা, বেলেগ দৃষ্টিভংগী আৰু সৃজনশীলতাৰ দিন হিচাপে পৰিগণিত হ'ব। আপুনি সাধাৰণ পথ এৰি অলপ বেলেগ চিন্তা কৰিব লাগিব বা আপুনি কৰিব বিচাৰি থাকিব। কিছুমান মানুহে আপোনাক বুজি নাপাব পাৰে, কিন্তু আপুনি নিজেই নিজকে শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত নতুন আইডিয়া আপোনাৰ মনলৈ আহিব পাৰে। আপুনি প্ৰব্লেম সলভ কৰিবলৈ নতুন পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। আপুনি নিজেই নিজৰ ওপৰত ধৈৰ্য ৰাখিব লাগিব। আশে পাশে থকা মানুহৰ ওপৰত বেছি গুৰুত্ব নিদি নিজৰ কামত আপুনি আগবাঢ়ি যাব লাগিব। ধনৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ মধ্যমীয়া দেখিবলৈ পোৱা যাব। টেকনলজি বা অনলাইনৰ লগত জড়িত হোৱাৰ ফলত আপুনি লাভৰ সম্ভাৱনা আপোনাৰ বাঢ়িব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত নিজকে সন্তুষ্টি অনুভৱ কৰিব। নিজক ছেপাৰেট হিচাপে আপুনি ৰাখিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ অৰ্ধাংগিনী বা আপোনাৰ প্ৰেম লগৰীৰ লগত সুন্দৰ সময় পাৰ কৰাৰ সৌভাগ্য লাভ কৰিব। সৰু সৰু কথাসমূহত আপুনি গুৰুত্ব দিয়াৰ ফলত আপোনাৰ লাভৰ সম্ভাৱনা আছে। আপোনাৰ শুভ সংখ্যা 11, শুভ ৰং হৈছে নীলা। ইয়াৰ পিছত আমি চাওঁ আহক অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশি আজিৰ দিনটো আৱেগিক দেখিবলৈ পোৱা যাব। আপুনি আজি সাধাৰণতে আৱেগ অনুভৱ কৰিব, গভীৰভাৱে সকলো কথা উপলব্ধি কৰিব। আপোনাৰ আজি খুব শক্তিশালী মন ধৰি ৰখাৰ দৰকাৰ আছে। লোকৰ কথা বেছি গুৰুত্ব নিদিব, নহলে আপুনি চিন্তিত থাকিবলগীয়া হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আজি আপুনি নতুন আইডিয়া লাভ কৰিব পাৰে, যাৰ কাৰণে আপোনাৰ আজি এক নতুন অনুভৱ সৃষ্টি হ'ব। যিকোনো কৰ্মৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব, কিন্তু সতৰ্কতাৰে সঠিক সময়ত সঠিক চিন্তাধাৰা আপুনি আগবাঢ়ি গলে ভাল। ধনৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো সাৱধানতাৰ দিন হিচাপে উল্লেখ কৰিছে। ইমোচনেল হোৱাৰ ফলত আপুনি আজি খৰচ বাঢ়িব পাৰে। এই সময়ৰ পৰা আপুনি আঁতৰি থকা ভাল। নিজকে আপুনি সুধি খৰচসমূহ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি ৰোমান্টিক দেখিবলৈ পোৱা যাব। গভীৰ সংযোগ আপোনালোকৰ প্ৰেম জীৱনত থাকিব। ভুল বুজাবুজিৰ পৰা আপুনি সাৱধানে থাকিলে ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আজি চেনচিটিভ অনুভৱ কৰিব পাৰিব আপুনি। মিউজিক আপুনি যদি আজি শুনি থাকে, আপোনাৰ মন শান্ত হৈ থাকিব। আপোনাৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে হালধীয়া। প্ৰিয় বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ আজিৰ দিনটো ভালে ভালে পাৰ হওক তাৰে আশা কামনা কৰি আজিলৈ ধন্যবাদ।